নমস্কাৰ এটা সামান্য পেটিকটে আপোনাৰ বাবে হ'ব পাৰে বিপদজনক হয় আপুনি ঠিকই শুনিছে এটা সামান্য পেটিকটে আপোনাৰ জীৱন কাঢ়ি লৈ যাব পাৰে এনে অৱস্থা কৰি দিব পাৰে এখন পেটিকটে আপুনি যদি শাৰী পৰিধান কৰি ভাল পায় নাইবা যিকোনো পৰম্পৰাগত সাজ পোছাক যদি পৰিধান কৰি ভাল পায় তেন্তে এই কাম ভুলতো নকৰিব এই খবৰ জনাইছো সবিস্তাৰে বিহাৰ আৰু মহাৰাষ্ট্ৰৰ চিকিৎসকে সতৰ্কবাণী জাৰি কৰিছে সকলো মহিলালৈ যে শাৰীৰ হৈতে পিন্ধা টাইট পেটিকট পৰিধান কৰিলে ছালৰ কৰ্কট ৰোগ হ'ব পাৰে পূৰ্বতে এই ৰোগক শাৰী কেন্সাৰ বুলি জনা গৈছিল পিছত বহু গৱেষণা কৰাৰ পিছত এই ৰোগক ইতিমধ্যে পেটিকট কেন্সাৰ বুলি নামকৰণ কৰা হৈছে মহাৰাষ্ট্ৰৰ জৱাহৰলাল নেহৰু মেডিকেল কলেজ আৰু বিহাৰৰ মধুবনী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ চিকিৎসকে কৰ্কট ৰোগত আক্ৰান্ত দুগৰাকী মহিলাৰ চিকিৎসাৰ অন্তত হকিয়াই দিয়ে যে ভাৰতৰ গ্ৰাম্য অঞ্চলত পৰম্পৰাগতভাৱে শাৰীৰ তলত পিন্ধা আণ্ডাৰস্কাৰ্ট নাইবা পেটিকট টানকৈ বান্ধি থোৱা পেটিকটৰ বাবে অহৰহ ঘৰখন হৈ থাকে যাৰ বাবে ছালখন ফুলি উঠিব পাৰে বহু সময়ত ইয়াৰ ফলত ফুহা ওলাব পাৰে আৰু কিছুমান ক্ষেত্ৰত ছালৰ কৰ্কট ৰোগো হ'ব পাৰে ইতিমধ্যে ঝাৰখণ্ড আৰু বিহাৰৰ মহিলাসকলৰ ক্ষেত্ৰত এই ৰোগ বিশেষভাৱে দেখা দিছে গতিকে মহিলাসকলে খুবেই সতৰ্ক হোৱা উচিত যদিহে নিজকে কৰ্কট ৰোগৰ পৰা পেটিকট কেন্সাৰৰ পৰা বিৰত ৰাখিব বিচাৰে তেন্তে পেটিকট টানকৈ নাবান্ধি ইতিমধ্যে ঢিলাকৈ বান্ধিলে ভাল হ'ব বুলি জানিবলৈ দিছে